হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি ব্লগ। এয়া আজি অলপ ঘৰৰ বজাৰ কৰিবলৈ ওলাই আহিলোঁ। ইমানে ৰ'দ পৰিছে, সেইকাৰণে ভাবিলোঁ অলপ গছৰ তলত ৰৈ দিওঁ। এয়া মইতো নামিলোঁ বাইকৰ পৰা, ইহঁত দুটা নানামিছে এতিয়া। এয়া আৰু ৰৈ থাকিলে নহ'ব, ভাবিলোঁ যাওঁগৈ। যিমান ৰৈ থাকিম সিমানে গৰম উঠিব। ঠাণ্ডা দিন আহিলে তেতিয়াও গৰমটো শেষ হোৱা নাই, ৰ'দ দিলে ইমানে গৰম লাগে। এয়া অলপ এইফালে সেইফালে ফুৰিলোঁ কামৰ কাৰণে। ভাবিলোঁ কিবা এটা খাই ল'ম, সেইকাৰণে হোটেল এখন বিচাৰি গৈছোঁ কিবা এটা খাই লওঁ বুলি। এয়া অৰ্ডাৰ কৰি হোটেলত বহি আছোঁ ৱেইটিঙত। এই বেটাই কিবা খাই আছে, কেডবেৰিজ খাই আছে। তাৰ ইমানেই ভোক লাগিছে, ৰ'ব নোৱাৰিছেহি, সেইকাৰণে কেডবেৰিজ খাব লৈছে। আমি বহি আছোঁ পিছে। অৰ্ডাৰটো কৰি দিলোঁ, খানা এতিয়া আহিবলৈ দেৰি আছে। এয়া হোটেলখন এবাৰ আপোনালোকক দেখাই দিছোঁ। এইটো বাউনবাৰী হোটেল হয়, বাউনবাৰী নহয় বামুণবাৰী। মই ইমান এটা নাম নাজানো, বৰ বেছি নাহোঁ সেইকাৰণে। এয়া অলপ হোটেলখন অকাই পকাই আপোনালোকক দেখাই দি আছোঁ। এতিয়া আমাৰ খানা আহি গ'ল। কি কি অৰ্ডাৰ কৰিছিলোঁ এয়া। আজি অৰ্ডাৰ শেষ নহয়, আমি যি মন তাকে খায়ে থাকিম বুলি কৈছোঁ আমাৰ এওঁক, যেতিয়ালৈকে পেট নভৰে। আৰু আজি মিঠাই নহ'ব। এইফালে চিঙাৰা, এইফালে পকৰি, তাৰপিছত মই পুৰি আৰু চব্জি লৈছোঁ। চব্জি মোৰ খাবলৈ একেবাৰে ভাল লগা নাই, সেইকাৰণে মই ঘুগুনি ল'লোঁ। আমাৰ ইহঁতেও ঘুগুনি খাইছে। পুৰি আৰু ঘুগুনি খাই ল'লোঁ মই। এইফালে পকৰি আছেই। ভোক লাগি আছিলে, সময়ো হৈ গ'ল। ক'ৰবালৈ আহিলে এতিয়া ঘৰততো বনাই সিজা কৰিব লাগিব গৈ কেনে, সেইকাৰণে ভাবিছোঁ খাই মেলি একেবাৰে যাওঁ। এইফালে বেটাই খাই আছে। এতিয়া পুৰি ঘুগুনি এইবিলাক চব খোৱা হৈ গ'ল। এটা এটা মিঠাই খাই লওঁ বুলি ভাবিছোঁ। বেটাই এইফালে ৰসমলাই খাইছে। তাৰপিছত মই আৰু আমাৰ এওঁ মিঠাই খাই আছোঁ। এয়া এটা এটা মিঠাই খাই লওঁ, জ্বলা পোৰা ঢেৰ খালোঁ। গাইজ চক প্লেট দেখি আপোনালোকে গম পাইছে কিমানখিনি খোৱা হ'ল। এটা এটাকৈ দেখাব নোৱাৰিলোঁ, কাৰণ এটা এটা আনি দিছে, সেইকাৰণে গোটেইখিনি একেলগত দেখাব নোৱাৰিলোঁ আপোনালোকক কি কি খালোঁ। এয়া লাষ্টত মিঠাই খাই ল'লোঁ। এতিয়া ভাবিছোঁ কিবা এটা লৈ লওঁ। মিঠাই নলওঁ আজি পিছে, এয়া এইবিলাকেই ল'ম বুলি ভাবিছোঁ। এইফালে বাদাম হয়, এইফালে কিচমিচ, তাৰপিছত আৰু কিচমিচটো বোলে বেটাই খাব আৰু বাদামটো মোক লাগে, সেইকাৰণে দুইটাৰ কাৰণে দুইটা চইচ। আমাৰ এওঁৰ একো চইচ নাই, আমি যি খাওঁ সিও সেইটোৱে খায়। আৰু ভাবিলোঁ মই কিবা নিমকি অলপ লৈ লওঁ, কাটা নিমকি ল'ম। আজি ভাবিছোঁ এই মিঠাইবিলাকৰ ফালে নাচাওঁ, নিনো মিঠাই, একো মিঠায়ে নিনো। থাকিলে মিঠাই কোনো খাবই নিবিচাৰে, ফ্ৰিজত সেইভাগে থাকি যায়। আলহী দুলহী আহিলে বাৰু দি দিওঁ, কিন্তু আমি ইমান মিঠা নাখাওঁ। যিহেতু বেটাৰ দাঁতত পোক লাগিছে, আমি তাকো মিঠা খাব নিদিওঁ, আৰু আমিতো নাখাওঁৱেই ইমান এটা। এই হোটেলত আহিলে খোৱা হয়। এতিয়া আমাৰ এওঁ পইচা দি আছে। আৰু অলপ বজাৰ কৰিবলৈ আছে, যিহেতু বজাৰ কৰিবলৈ আহিছোঁ, বজাৰ ভালকৈ কৰি লওঁ। এয়া কেৰাহী আছে, মোৰ দুইটা আছে। তেতিয়াও মোৰ কমেই হৈ যায়, মানে এটা সৰু কেৰাহী লাগে পিঠা পনা বনাবলৈ। ভাবিলোঁ সৰু কেৰাহী এটা লৈ লওঁ। ইমান মৰম লগা কেৰাহীটো, এইফালে চাওক একেবাৰে সৰু মৰু। ইয়াৰ জোখৰ এতিয়া ঢাকনি এটা লৈ লওঁ। ওজনত বিক্ৰী কৰে এইবিলাক। এইটো দোকানৰ পৰা এটা বাদাম পেকেট লৈ ল'লোঁ। এইটোত অলপ মানে কিবা এটা কম আছিলে বুলি ক'লে, আমাক সেইটো দোকানত অলপ বেছি পইচা লৈ ল'লে বুলি ক'লে মানুহজন। তেতিয়াহ'লে আমি ভাবিলোঁ ইয়াৰ পৰাও এটা লৈ লওঁ। গাইজ দোকানটো কি দোকান হয় ভাবিব নোৱাৰিছোঁ, ধৰিবও নোৱাৰিছোঁ, চব বস্তু পোৱা যায়। এয়া পিঁয়াজো আছে দোকানটোত, চব পিঁয়াজ আছে, দাইল আছে, নহৰু আছে, কেৰাহী চচপেনৰ পৰা আদি কৰি চব বস্তুৱে আছে সেইখন দোকানত। এতিয়া ভাবিলোঁ অলপ পাচলি লৈ লওঁ। পাচলি আমাৰ ইয়াত ল'ব নিবিচাৰে, তেতিয়া অলপ লৈ লৈছোঁ মই। গাইজ ঘৰত আহি পাই গ'লোঁ। এয়া আমাৰ এওঁ মোবাইল চাই আছে। এয়া বেটা, আৰু এয়া কি কি বজাৰ কৰিলোঁ এইফালে চব। টেবুল ভৰ্তি হৈ গ'ল। যেতিয়াই গ'লে বজাৰ কৰিবই লাগে, বজাৰ নকৰিলে হ'ব নি, ঘৰৰ বস্তুটো প্ৰয়োজন হৈয়ে থাকে। এইফালে টেঙা লৈ আহিলোঁ। এয়া টেঙা পাৰ্টি হ'ব এদিন। এয়া দুটা টেঙা লৈ আহিলোঁ খাবলৈ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।